অসমৰ ৰাজনীতিত সুদীৰ্ঘ ৫টা দশকে দপদপাই থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই। সোমবাৰে বিয়লি ৫:৩৪ তেখেত আমাৰ মাজৰ পৰা বিদায় লয়। VMCHতে নিশা থকাৰ পিছত আজি তেওঁৰ মৃতদেহ পুষ্পসজ্জিত বাহনত মিনিষ্টাৰ কলনীলৈ লৈ যোৱা হয়, য'ত তেওঁৰ পত্নী, পুত্ৰ, বোৱাৰীৰ সৈতে বহুতো গুণমুগ্ধই তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰে। সম্পূৰ্ণ আহোম ৰীতি-নীতিৰে তেওঁৰ বাসগৃহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে পুত্ৰ, বোৱাৰী আৰু তেওঁৰ পত্নী ডলি গগৈয়ে। ইয়াৰ পাছতেই তেওঁৰ মৃতদেহ লৈ যোৱা হ'ব জনতা ভৱনলৈ। বিয়লি 4মান বজাত তেওঁৰ মৃতদেহ লৈ অহা হ'ব শংকৰদেৱ কলাক্ষেত্ৰলৈ, য'ত সাধাৰণ জনতাই তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃতদেহ তেওঁৰ বাসগৃহতে ৰখা হৈছে, য'ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ বদৰুদ্দিন আজমল, অতুল বৰা, প্ৰমীলা ৰাণী ব্ৰহ্ম, অভিনেত্ৰী আইমী বৰুৱাকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত আছে।